হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই এয়া গা ধুই আহি পালোঁ। গা ধুই আহি পাই এতিয়া মুখত অলপ কিবা দি লওঁ। তাৰপিছত আজি বহুত কাম আছে কাৰণ কালি বাবুৰ বাৰ্থডে। তো কালি কলিতাও ডিউটিৰ পৰা আহি পাইছি। ডিউটিৰ পৰা আহি পোৱাৰ পিছত এতিয়া বহুত কাপোৰ ধুবা আছে। কাপোৰ মাখানো ধুই দিওঁ, ডিউটিৰ পৰা অনা কাপোৰ মাখা ধুই দিওঁ ফাৰ্ষ্ট। তাৰপিছত একদম ফ্ৰণ্টৰ ৱালকেইখনৰ একদম অৱস্থা নাই। এইকেইটা ৰুমত দেখছি না, ৱালকেইখন ইমান ধুনীয়া হৈ আছে। এইখন একদম বাবুৰ কালাৰ পেঞ্চিলেদি একদম কালাৰ কৰি মানে একদম অৱস্থা নোহোৱা কৰি পেলাইছি। তো সেই মাখানো আজি মই চাফা কৰিব লাগিব। আৰু মন্দিৰৰ মানে কালি দিনত কাপোৰবিলাক ধুই দিলোঁ মন্দিৰৰ। তো গধূলি বৰষুণ দিলাক না, সেইকাৰণে কাপোৰবিলাক নুশুকলাক। সেইকাৰণে কালি মন্দিৰটো সাজা নহ'ল মোৰ। আৰু এতিয়া মন্দিৰটো ভালকৈ সজাই থৈ দেখছি না আপোনালোকে, মন্দিৰটো মানে চাফা কৰাৰ কাৰণে ধুনীয়াকৈ এনেকৈ মই থৈ দিছোঁ। তাৰপিছত এখন মোৰ থাপনা মানে গামোচা পাৰা আছিল না, সেইবিলাক কাপোৰবিলাখান মানে ধুই দিছোঁ। নহ'লে একদম লেতেৰা হৈ থাকে না কাপোৰবিলাক, মানে বগা কাপোৰ না, সেইকাৰণে পটককৈ লেতেৰা হয়। নহ'লে বাৰু মন্দিৰটো এনেই ধুনীয়া চাফাই হৈ আছে দেখছি না। মই মানে চাফা কৰিয়ে থাকোঁ, ধুনীয়া চাফা হৈ আছে। তো এতিয়া মই মন্দিৰটো চাফা কৰি লওঁ। মন্দিৰটো চাফা কৰাৰ কাৰণে এডাল লৈছোঁ, মানে আকলাই এডাল মন্দিৰ চাফা কৰাই আৰু মানে যিতিয়া কাপোৰেৰে মন্দিৰটো মই মানে চাফা নকৰোঁ। এই মন্দিৰটো মই চাফা কৰি লওঁ। তাৰপিছত আপোনালোকক মই দেখাই আছোঁ মন্দিৰটো চাফা হোৱাৰ পিছত। এখনেদি এতিয়া মন্দিৰটো মুচি ল'ম। যাৰ কাৰণে একলাই ব্যৱহাৰ কৰিছোঁ এখন, আগতে একো ব্যৱহাৰ কৰা নাছিলোঁ এখনেদি। কাৰণ কিছুমানে কি কৰে জানে না, সৰু ল'ৰা ছোৱালীৰ ধৰ চলা সেইবিলাক মানে মন্দিৰ মোচাত ব্যৱহাৰ কৰা। বাচ্ছাৰ কাপোৰ হ'লেও ব্যৱহাৰ কৰিব নালাগে। নতুনকৈ আপোনালোকে এনেকৈ আনি ল'ব, আনি লৈ মাত্ৰকে মন্দিৰ মোচাৰ কাৰণে সেইখিনি ব্যৱহাৰ কৰিব। বা সৰু ছোৱালীৰ বা এনেকৈ সৰু ল'ৰাৰ এনেকৈ লৈ মাত্ৰ আপোনালোকে কাপোৰগিলাখান মন্দিৰ মোচাৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিব। মন্দিৰটো চাফা কৰি মাত্ৰ ধুনীয়াকৈ এনেকৈ সজাই থলোঁ। আৰু এইটো দেখছি না, এইটো ঘট, এইটো মানে মই প্ৰত্যেক বছৰে মানে লক্ষী পূজাত ঘৰটো মই চেঞ্জ কৰোঁ। মই মানে লক্ষ্মী পূজা লক্ষ্মী চৰিত্ৰখনত গোটেইবিলাক পায়েই পূজা কৰাৰ বিধিখিনি, সেনেকৈ মই নিজে পূজা কৰোঁ লক্ষ্মী পূজা। সেইকাৰণে এইটো ঘৰটো এইবাৰ যে লক্ষী পূজা আহিব, এইটো মানে নদীত মানে এইটো ভাহেদি মাত্ৰ আৰু নতুন যিটো নাৰিকল আনিম এনেকৈ ঘৰৰ ওপৰত সেইটো নতুনকৈ পূজা কৰিম। আৰু সেইটো মানে সেই নেক্সট বছৰকলৈকে সেইটো ঘৰত থাকি যাব। আৰু এইটো আচিটো বোলে মই মন্দিৰত ৰাখিব লাগে, সেইকাৰণে ধুনীয়াকৈ থৈ দিছোঁ আচিত। মোৰ মন্দিৰটোত থাকি বহুত ভাল লাগে। মোৰ বাৰু সেনেকৈ একো নাই, বা মই কৃষ্ণকে মানিম বা শিৱকে মানিম বা মানে ধৰক দুৰ্গা মাক মানে বা দুৰ্গা মাকে মানিম, কিছুমানত ধৰক থাকে। আৰু মই বাৰু গোটেইবিলাককে এনেকৈ পূজা কৰি ভাল পাওঁ। তথাপিও তাৰ মাজত শিৱ বাবাৰ প্ৰতি অলপ ভক্তি বেছি, সেইটো বাৰু সৰুৰ পৰাই। তো এতিয়া মোৰ পূজা কৰা হৈ গ'ল, এতিয়া মই বাকী কামবিলাকত লাগি যাওঁ। ৰাতিপুৱাৰ পৰা গধূলি হ'ল। আজি আমাৰ ঘৰত ভাগৱত পাঠ আছে। বাবুৰ বাৰ্থডে কাৰণে ভাগৱত পাঠ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভাবছে কিজানি, বা ৰাতিপুৱা মই কৈছিলোঁ কালি বাৰ্থডে বুলি, কাৰণ আজিও তাৰ বাৰ্থডে। আজি অসমীয়াৰ তাৰিখটো আজি পৰে, সেইকাৰণে আজি ভাগৱত পাঠ কৰিম বুলি ভাবিছোঁ অলপ। আৰু কালিও আছে, কালি আলহীবিলাক আহিব। ৰাখছি না শৰাইৰ কাৰণে চব ৰেডি কৰি থোৱা হৈছে। এয়া ভাগৱত পাঠ কৰি আছে ঘৰত। অনুগ্ৰহে আখি ভয়লৈ অৱতাৰ। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা মই ৰেডি হৈ লৈছোঁ আৰু এতিয়া মন্দিৰত শৰাই আগবঢ়াম। আজিও মন্দিৰত শৰাই দিলোঁ আৰু আলহীবিলাক আহি আছে বাৰু এটা দুটাকৈ। টমেকেকৰ কাষে চাষে একো মম চম দিয়া নাই, কাৰণ ফুক মাৰি নুমেদিয়ালি মোৰ ভাল নালাগে। তো বাবু ছাতিটো নুমাব খুজিছিলে, মই তাক মানা কৰি দিলোঁ। আৰু এই ছাতিটো মই থাপনাৰ কাষত ধুনীয়াকৈ থৈ দিম। আৰু দেৱালীত চাবচোন আপোনালোকে
চাতি জ্বলাই থাকিলে কিমান ভাল লাগে আৰু নুমাই যোৱাৰ পিছত কেনেকুৱা লাগে অন্ধকাৰ অন্ধকাৰটো বাবুৰ জীৱনটো সদায় পোহৰাই থকাটো মই বিচাৰোঁ মই ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰোঁ আজি আমাৰ কৰ্ম শেষ হ'ল আৰু আলহীবিলাকো গ'ল বাৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু ৰাতিপুৱাৰ পৰা একদম ব্যস্ত হৈ আছিলোঁ পূৰা তো আজিলৈ বাই বাই